নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ এটা নতুন ভিডিঅ' লৈ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছো আমাৰ এই অকমানি কিন্তু মৰম লগা বেলকনিখনৰ পৰা অৱশ্যে এতিয়া যদি আপোনালোকে চাই বেলকনিখনত বৰ বিশেষ একো নাই কাৰণ সময়ৰ অভাৱত আমি দুজনে ওলাই যাব পৰা নাছিলো ফুল কিনিবৰ কাৰণে কিন্তু আজি ৰবিবাৰ তেখেতৰো কাম নাই মোৰো নাই গতিকে আমি দুজনে আজি ওলাই যাম আৰু ফুল কিনি আনিম আৰু আমাৰ বেলকনিখন যিমান পাৰো ধুনীয়া কৰিবলৈ চেষ্টা কৰিম কিন্তু তাৰ পাছতো ইয়াত যিখিনি আছে মই আগতে দেখুৱাই ল'ব বিচাৰিছো যাতে আমাৰ ভিডিঅ'টো বিফৰ এণ্ড আফটাৰ কৰিব পাৰো ইয়াত আপোনালোকে দেখিছে এয়া আমাৰ সকলোৰে ঘৰত আছে চাগে পিয়াজৰ নলা বুলি কয় আৰু আমাৰ ইয়াৰে ছুপাৰ মাৰ্কেটত পিয়াজৰ নলা বিক্ৰী হয় আৰু মই এইখিনি কাটি আকৌ ইয়াতে ৰুই দিছো আৰু ধুনীয়াকৈ ইয়াত ডাঙৰ হৈছে অন্যান্য কিবা কিবি সৰু সুৰা দুটামান ফুল আছে কিন্তু এই দুজোপা ফুল আপোনালোকে চাওকচোন কি লিখা আছে ইয়াত লেভেণ্ডাৰ আৰু অসমত প্ৰায় বিয়াত দেখা যায় কইনাসকলে লেভেণ্ডাৰ কালাৰটো বহুত বিচাৰে আৰু ময়ো আগতে গম পোৱা নাছিলো ফুলজোপা দেখাও নাছিলো এতিয়াহে দেখিলো এই কালাৰটো দেখিলে আপোনালোকে গম পাব এইটো আচল লেভেণ্ডাৰ কালাৰ যিটো কোৱা হয় এইটোৱে হয় আৰু এই গছজোপা আমাক আমাৰ এগৰাকী ফ্ৰেণ্ডে গিফ্ট দিছিলে আৰু লগতে তেওঁ কৈছে যে এই গছজোপা ভাল কাৰণ গছজোপা ঘৰৰ ওচৰত ৰাখিলে ঘৰত মহ নোসোমায় আৰু আমাৰ এই অকণমানি বেলকনিখনত এখন ধুনীয়া আমি ব্যৱস্থা কৰি ৰাখিছো য'ত আমি গধূলি বহো আৰু ইয়াত টেবুল আছে এখন য'ত আমি চাহ খাওঁ আৰু ইয়াত আপোনালোকক বাহিৰখনো দেখুৱাই দিছো বহুত বেছি ধুনীয়া হয় এতিয়া আপোনালোকক আমি সৰু বেলকনিখন দেখালোৱে এতিয়া এই বেলকনিখনৰ কাৰণে বলক একেলগে গৈ ফুল কিনি আনো আৰু এয়া আমি আহি পাই গ'লো ইন্ট্ৰা টাউন আৰু এইখনতে গাৰ্ডেনৰ বাবে প্ৰয়োজনীয় সকলোবোৰ সা সামগ্ৰী পোৱা যায় Wow! কিমান ফুল চা মই হেৰাই থাকিম ইয়াত এইটো চা ইয়াত কলগছো বিক্ৰী হয় মাক দেখাব লাগিব মা চোৱা কলগছ কিমান দাম লিখা নাই ইয়াত এইবোৰ যে দেখিছে ডাঙৰ ডাঙৰ গছবোৰ এইবিলাক বিভিন্ন ধৰণৰ ফলৰ গছ হয় এডাল চব এডাল আপেল আৰু ইয়াত এয়া সৰুকে এটা লাগি আছে এডাল ইয়াৰে নাচপতিৰ গছ এইকেইডালো আপেলে হয় এডাল আঙ্গুৰৰ আৰু ইয়াত বিভিন্ন ধৰণৰ বেৰিজ আছে দেখিছে এইবোৰ এই দোকানখনত কেৱল গছ বা ফুলে পোৱা নাযায় ইয়াৰ উপৰিও ঘৰৰ ভিতৰত নাইবা বাহিৰত সজাব পৰা বিভিন্ন ধৰণৰ সামগ্ৰী পোৱা যায় নেদাৰলেণ্ডত সচৰাচৰ গৰম খুব কম সময়ৰ কাৰণে পৰে কেৱল 3টা মাহ জুন জুলাই আগষ্ট আৰু বৰ্তমান গৰম চলি আছে সামাৰ বুলি ইয়াত মানুহখিনি বহুত এক্সাইটেড থাকে কাৰণ ঠাণ্ডা দেশৰ মানুহবিলাকে সদায় ৰখি থাকে কেতিয়া ৰ'দ ওলাব আৰু সেই কাৰণে ইয়াত যদি আপোনালোকে ভালদৰে দেখে ভিডিঅ'টোত বহুত গাৰ্ডেনৰ বাহিৰৰ কিছুমান আচবাব আছে যিবোৰ ইয়াত যথেষ্ট ব্যৱহাৰ কৰে মানুহবোৰে যিবিলাকৰ নিজৰ ঘৰ থাকে গাৰ্ডেনখন তেওঁলোকে ধুনীয়াকৈ সজাই লয় এই কনচেপ্টটো আমাৰ অসমত খুব কম আছে চাগে এতিয়াও আৰু মই য'ৰ পৰা আহিছোঁ আমাৰ গাঁৱততো সেইটো নাই আৰু আমি পুৰা ধুনীয়াকৈ পথাৰতে বহি লওঁ এয়াও দেখিছে ধুনীয়া ধুনীয়া সৰু সৰু পট আছে যিবোৰ
ঘৰৰ ভিতৰত সজাব পাৰি বা বাহিৰতো ৰাখিব পাৰি। ইমান এখন ডাঙৰ দোকান, তাতে ইমানবোৰ ফুল আৰু ইমান ফুলৰ মাজত মই কোনটো কিনিম কোনটো নিকিনিম তেনেকুৱা অৱস্থা এটা হৈ গৈছিল। তাৰপিছত মই মানুহজনৰ লগত কথা পাতি ঠিক কৰিলোঁ যে এইকেইটামান ফুল আমি লৈ লওঁ। এইফালে চাবা আহা, বস্তু এটা দেখাম। বাহ, এই ফুলত যে এনেকে মাজত দি দিয়ে, সেই বাহ আমাৰ ঘৰত এনেই পৰি আছে। ইয়াতে কিমান দাম? 149 ইউৰো। আমাৰ তাতে ডাঙৰ বাঁহে পাই যাম চাগে এডাল। আৰু এনেদৰে কিছু সময় বজাৰ কৰাৰ পাছত মোৰ মানুহজনে পালে কফিৰ গোন্ধ, আৰু য'ত কফিৰ গোন্ধ তাততো কফি খাবই লাগিব, গতিকে তেওঁ সোমাল কফি খাবলৈ আৰু তেওঁৰ লগতে মই যোগ দিলোঁ কেক, আৰু কেক খাই এয়া মই হেপী। পেট পূজা কৰাৰ পাছত আমি পুনৰ আকৌ ষ্টাৰ্ট কৰিলোঁ অন্যান্য কিছুমান বস্তু চাবৰ কাৰণে। আৰু এয়া যে দেখি আছে ব্লু আৰু হোৱাইট প্ৰিণ্টৰ কিছুমান ফুলৰ পট, যিবোৰ ইয়াত বহুত ফেমাছ হয়, এইবিলাকক ডেল্ফ ব্লু বুলি কয়। এই গছডালৰ নাম মই নাজানো, কিন্তু মায়ে চিনি পাব। চোৱা আমাৰ ঘৰত এনেকে ওলমি আছে চাগে আমাৰ কিমান ডাল, এনেকে ছিগি দি পেলাই লগালেও এডাল হৈ যায়। ইয়াত চাগে কিমান দাম হ'ব। আৰু এডাল পাইছো যিডাল আমাৰ ঘৰত আছে, কচু। ইয়াত 4.99। মাক ক'ব লাগিব বিজনেছ ষ্টাৰ্ট কৰিব পাৰিব। এয়া যে দেখিছে এই ঠাইখিনি দূৰৰ পৰাই দেখিলে নাজানো আপোনালোকে ভিডিঅ'ত কিমান ভালদৰে বুজি পাইছে। যেতিয়া মই প্ৰথমবাৰ দেখিছিলোঁ দূৰৰ পৰা মোৰ এনেকুৱা লাগিছিল এইবোৰ চব আচল ফুল, ইমান ধুনীয়াকৈ বনায় ইয়াত বস্তুবোৰ, কিন্তু এইবোৰ প্লাষ্টিকৰ হয়, আৰ্টিফিচিয়েল হয়। কিন্তু যদি আপুনি ঘৰত সজাই থয় আৰু কোনোবাই হঠাৎ দেখা পায়, কোনেও নক'ব যে এয়া আৰ্টিফিচিয়েল। এয়া মই দেখুৱাই দিছোঁ, দেখিছেনে? কমলা, প্লাষ্টিকৰ হয়, কিন্তু দেখাত এনেকুৱা লাগে সঁচা সঁচি কমলা তাতে লগাই থৈ দিছে। আকৌ ইয়াত যে দেখিছে আপোনালোকে ইমান সেউজীয়া হৈ আছে ন, দেখিলে ইমান ধুনীয়া লাগে, মনটো ভাল লাগি যায়, ফ্ৰেছ ফ্ৰেছ লাগে। এইবোৰ আকৌ আৰ্টিফিচিয়েল নহয়, এইবোৰ সঁচা গছ, ডাঙৰ ডাঙৰ। আৰু তাৰে ওচৰতে আকৌ আৰ্টিফিচিয়েল ৰাখি থৈছে যাতে মানুহে সজাব পাৰে। সেয়াই মই আগতে আপোনালোকক কৈছিলোঁ, যদি আপুনি চুই নাচায় তেনেহ'লে দূৰৰ পৰা গম পোৱা নাযায় যে এইবোৰ আৰ্টিফিচিয়েল।
আৰু এনেদৰে আমি দিনটোৰ আধাখিনি সময় ইয়াতে কটালোঁ আৰু আমাৰ প্ৰয়োজনীয় হৈ থকা ফুলৰ গছপুলি কেইটামান লগত লৈ এতিয়া আমি ঘৰলৈ যাওঁ, কাৰণ ঘৰত গৈ আকৌ এই ফুলখিনি মই ধুনীয়াকৈ সজাই বেলকনিখন আপোনালোকক দেখুৱাম। গাড়ীৰ পিছফালখন ইমান বেছি ধুনীয়া দেখিছে, গতিকে মই আশা কৰিছোঁ যে আমাৰ বেলকনিখনো বহুত ধুনীয়া দেখিব। আৰু তাৰ পৰা ওলাই আহি আমি ওচৰতে থকা এখন দোকানৰ পৰা মাটি কিনি ল'লোঁ। মাটি ইয়াতে পেকেটত থাকে আৰু মাটিখিনিত সাৰো মিক্স কৰা থাকে। ইতিমধ্যে আমি ঘৰ আহি পালোঁ আৰু এয়া আমি আজি কৰি অনা ফুলৰ বজাৰ। গোটেইকেইটা ফুল আমি এতিয়া টাবত ৰুম আৰু লগতে এইখিনিতে আপোনালোকক আকৌ এবাৰ জনাই দিওঁ যে আমি ইয়াতে মাটি কিনিব লাগে আৰু লিটাৰ অনুসৰি ইয়াতে মাটি পায়। আমি 20 লিটাৰৰ মাটি আনিছোঁ কিনি আৰু ইতিমধ্যে টাবত মাটি দিয়াই আছে। আমি এডাল এডালকৈ গোটেই ফুলবিলাক টাবত ৰুম আৰু তাৰ পাছত চাম যে আমাৰ বেলকনিখন কিমান ধুনীয়া দেখে। এয়া আমি যিটো টাবত কিনি আনিছিলোঁ তাৰ পৰা উলিয়াই দিছোঁ, নহ'লে চাওক কিমানকৈ শিপাবোৰ গজি গৈছে। আৰু এডাল চাগে অলপমান ডাঙৰ গছ হ'ব আৰু ইয়াত আৰু এয়া যে আপোনালোকক মই দেখুৱাই আছোঁ আৰু আপোনালোকে ভিডিঅ'ত দেখি আছে মোৰ মুখখনো চলি আছে, কিন্তু আমাৰ যান্ত্ৰিক বিজুতি ঘটি গ'ল, যাৰ কাৰণে মোৰ মাতটো ৰেকৰ্ড নহ'ল আৰু আকৌ মই পিছত ভইচ অভাৰ দিব লগা হৈছে। কিন্তু ভইচ অভাৰ দিওঁতে মই মুখেৰে কি কৈ আছিলোঁ মোৰ মনত নাই, কিন্তু মই ফুলখিনিয়ে দেখুৱাই আছিলোঁ, কাৰণ এই টাবটো যিটো আপোনালোকে দেখি আছে মোৰ বহুত ভাল লগা টাব আছিলে আৰু এয়া মই ফুলখিনি ৰুই দিছোঁ। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে চাগে এনেকেই। আৰু এই যে গছজোপা দেখিছে, এই গছজোপাক লেপেল প্লাণ্ট বুলি জনা যায় বা পিচ লিলি বুলিও কোৱা হয়। এই গছজোপাৰ বিশেষত্ব হ'ল ই বায়ু বিশুদ্ধ কৰে, গতিকে এনেকুৱা এজোপা গছ আমি ঘৰৰ ভিতৰত ৰাখিব লাগে। আৰু ইতিমধ্যে মই গোটেই গছকেইজোপা নিৰ্ধাৰিত টাবত ৰুই দিলোঁ আৰু এতিয়া আহকচোন চাওঁ আমাৰ বেলকনিখন কেনেকুৱা দেখিছে। আৰু এয়া আপোনালোকে দেখিছে ইতিমধ্যে আমাৰ বেলকনিৰ কাৰণে আমি যিমানবোৰ ফুল আনিছিলোঁ সেয়া আমি ধুনীয়াকৈ ইয়াত ৰুই দিছোঁ। আৰু এতিয়া আচলতে গধূলিৰ সময়, আপোনালোকক মই সময়টো দেখাই দিওঁ। ইয়াত চাওক ঘড়ীত এতিয়া 8:45 হৈছে, কিন্তু বাহিৰত পোহৰ হৈয়ে আছে, কাৰণ আমাৰ ইয়াত ছামাৰত এতিয়াও 9:30লৈকে সূৰ্য থাকে। 9:30 পাছতহে সূৰ্য অস্ত যায়। এয়া চাওক আকাশত কিমান ধুনীয়াকৈ চৰাইবোৰ চাগে নিজৰ ঘৰ মুখি আহিছে। আৰু সেইকাৰণে এইখিনি ঠাই আচলতে আমাৰ ভাল লাগে গধূলিটো অতিবাহিত কৰিবৰ কাৰণে। আৰু ইয়াত যেতিয়া আমাৰ আব্বা আহিছিল, অৰ্থাৎ মোৰ মানুহজনৰ দেউতাক যেতিয়া ইয়ালৈ আহিছিল, আৰু দেউতাৰো এইখিনি মানে আব্বাৰো এইখিনি ফেভৰেট ঠাই আছিল, কাৰণ তেওঁ কৈছিল যে ইয়াত ছামাৰৰ সময়ত এই গোটেই ঠাইখিনি এয়াৰ কণ্ডিশ্যনাৰ নিচিনা, অৰ্থাৎ AC নিচিনা। আজিৰ এই ভিডিঅ'টো আমি ইমানতে শেষ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভাল পাইছে। যদি ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এইখিনিতে এৰিছোঁ। ধন্যবাদ।